হে বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল অসমৰ ল'ৰা। আজি আমি পাহাৰ উঠিবলৈ যাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো বহুত বেছি ছাবস্ক্ৰাইব কৰিব। হাও পাহাৰখন দেখিছে নহয়, দূৰত জিলিকি আছে, মানে চাপৰ লাগিছে। ওচৰলৈ যাম, একদম ওখ পাহাৰটোত উঠিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধুসকল, আমি এইটো চাইডে অলপ দূৰ হয় পাহাৰলৈ যাবলৈ। পাহাৰখন ওচৰতে আছে, গোটেই লাগিছে, কিন্তু বহুত দূৰত আছে। তো আমি এইফালৰ পৰা এক ৰাউণ্ড দি যাম পাহাৰৰ কাষলৈ। তো ব'লক। বন্ধুসকল, ফাইনেলি আমি পাহাৰ পালোহি। আমি আহিছিলোঁ কোনটো ৰাস্তা? আমি আহিছিলোঁ এইটো ৰাস্তাৰ ফালে। এইফালে হাফজান যাব পাৰে, হাফজান কয়লাখাত পাৰ হৈ মেলি যায়। আমি পাহাৰ পাই গ'লোহি, কিন্তু পাহাৰ এইটো চাইডে নুঠো। আমি পাহাৰ উঠিম বেক চাইডে, আপোনালোকক দেখুৱাম বাৰু। বন্ধুসকল, আমি আহোঁতে আহিছিলোঁ ৰাস্তাটো ফালে, সেইফালে দি আহি এক ৰাউণ্ড মাৰিলোঁ। ৰাউণ্ড মাৰি এইটো ৰাস্তা দি আহিলোঁ। তো এতিয়া পাহাৰৰ কাষত পালোহি। তো ইয়াত আদিবাসীসকলৰ ঘৰ আছে। আমি যাম এইটো ৰাস্তাইদি ওপৰলৈকে যাম। বন্ধুসকল, আমি দুটা আহিছিলোঁ। মানসটো মোৰ লগত দেখে কেতিয়াবা, তো মই আহিছিলোঁ। গোটেইটো ভাগৰি জুগৰি এটা হৈছে লেবেজানটো আহিছে। তো যেনিবা 3-4 দিনমান ভাত খোৱা নাই, এনেকুৱা ধৰণকে আহিছে। তো পাহাৰৰ ওপৰলৈ পালোহি। তো ভাগৰো লাগিছে। আমি যাম ওখ পাহাৰটোলৈ। তো আমি এইফালৰ পৰা যাব লাগিব। তো বহুত ওপৰ পালোহি, চাব পাৰে। এটা পাহাৰ উঠিছোঁ। তো ব'লক চাই থাকক ভিডিঅ'টো।
আমি উঠি পাহাৰৰ ছেকেণ্ড পাহাৰটোক পালোহি বাগান পাৰ হৈ য'ত অলপ গছ গছনি আছে গছ গছনি পালোহি ইয়াতে আছে অভয়পুৰ গাঁৱৰ ৱাটাৰ পাম্পটো তো আগতে বহুত মানুহ আহিছিলে চাবলৈ যেতিয়া ৰাস্তাবোৰ ভাল হৈ আছিল এতিয়া নাই এতিয়া অলপ হাবি হ'ল তো আমি উঠিম ওপৰত দেখিছে পাহাৰটো এই পাহাৰটোলৈ উঠিব লাগিব এইফালেদি তো বহুত ভাগৰ লাগিছে অকণমান দেৰি জিৰণি লৈ লৈছোঁ আকৌ যাম ব'লক বন্ধুসকল আৰু একো দেৰি নাই তো আমি একদম পাহাৰৰ ওপৰ অংশটোত আছোঁহি তো চাব পাৰে কিমান তলৰ পৰা আহিছোঁ এইটো চাইডে আছে নামৰূপ অভয়পুৰ সেইফালে কমাগাঁও আৰু বহুত জেগা আছে তো পাছফালে চাব পাৰে পুৰা গছ গছনি আৰু টিপাম আছে এইটো চাইডে তো অলপ আহক চাওঁ ভিউটো মজা লওঁ তো বন্ধুসকল কেনেকুৱা লাগিছে ভিডিঅ'টো চাই ক'ব কমেণ্টত জনাব তো আপোনালোকৰ কাৰণে আজি বহুত ভাগৰ লাগিছে আপোনালোকৰ কাৰণে নহয় বাৰু আমি উঠিছোঁ বহুত দিন অহা নাছিলোঁ পাহাৰলৈ এইফালে চাব পাৰে পাহাৰ আছে পাহাৰৰ শেষত পাহাৰ আছে মানে পাহাৰ এদাই নহয় এইটো চাইডে থাৰ্মেল আছে য'ত নাৱৰ ওপৰৰ কাৰণে বিখ্যাত তো পাহাৰ ইয়াত বহুত ধুনীয়াকৈ বাগানবোৰ আছে তো কেতিয়াবা যদি এতিয়া জানুৱাৰী আহি আছে ন জানুৱাৰীত আপোনালোকে যদি পিকনিক খাবলৈ আহে তেন্তে এনেকুৱা এডোখৰ জেগা ক'তো বিচাৰি নাপায় তো ইয়াত প্লেচটো ভাল আছে পিকনিক খাবলৈ বন্ধুসকল তো বহুত দেৰি থাকিলোঁ পাহাৰত অলপ ভাল লাগিল আহি পিনে মনটো অলপ ঠাণ্ডা লাগিল মানে যিমান ৰ'দত আহিলেও মনটো ঠাণ্ডাই লাগিল যেনিবা পাহাৰত আহি যেনেকৈ হ'লেও অলপ ভাল লাগে তো আপোনালোকেও যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব নাপাহৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিল চাই ভিডিঅ'টো ভাল লাগিল বেয়া লাগিল তো আজিলৈ ইয়াতে শেষ কৰোঁ আকৌ লগ পাম কেতিয়াবা নতুন এটা ভিডিঅ'ত বাই আজিলৈ